Hi guys, welcome to my YouTube channel আৰু লগতে মোৰ Facebook পেজলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছো মই। এইটো ভিডিঅ যে স্কিন পেইন্টিং বা হাতে কিছুমান কাপোৰ বনাইছে স্কিন পেইন্টিংৰ মই ভাবিলো আপোনালোকক দেখাও কাপোৰ কিছু কেনেকৈ কৰিছে। আপোনালোকক যদি ইচ্ছা কৰে আপোনালোকেও কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅটো শেষলৈকে চাই যে আপোনালোকে শিকিব পাৰিব তেতিয়া যিসকলে নাজানে আৰু জানাবিলাকে জানে আৰু নাজানাবিলাকো শিকিব পাৰিব। শেষলৈকে চাই থাকক। ফেব্ৰিক এমব্ৰইডাৰী কৰাৰ পিছত এইবাৰ ভাবিলোঁ এবাৰ স্কিন পেইণ্টিঙে কৰি চাওঁ। সকলোৱে স্কিন পেইণ্টিং কৰা দেখা পাওঁ, ভাবোঁ ইমান সহজ, আমিনো কিয় নোৱাৰিম। এইবুলি ভাবি আমিও স্কিন পেইণ্টিঙৰ এটা কিট আনিলোঁ। এই কিটটোত আছিলে আমাৰ দুটা ফুল আছিলে, এইটো এটা ফুল আৰু ইয়াতে এটা ফুল আছে। কিন্তু মানে মই এখন কৰাৰ পিছতহে ভিডিঅ' কৰিব হ'ল। আগৰে ফটো এখন আছে আৰম্ভণিৰ, মই সেইখন আপোনালোকক লগাই দিম, আপোনালোকে চাব পাৰিব। আমি তাৰ লগতে এই ফুল দুপাহৰ লগতে আমাক দিছে কালাৰ, এটা দিছে ব্লেক কালাৰ আৰু এটা ৰিডিউচাৰৰ এটা বটল দিছে। এইটো আমাক চাফা কৰিব লাগে বা আমি যদি কালাৰটো গোটা লাগি থাকে তেতিয়া আমি এই বটলটো বা ৰিডিউচাৰ ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট আমাক দিছে এডাল ব্ৰাছ। আমি এডাল কৰাৰ পিছত ভিডিঅ' কৰিছোঁ কাৰণে বহুত লেতেৰা হৈ আছে, কালাৰবিলাক লাগি ধৰিছে। আমাক কিনোতে এনেকৈ এটা কালাৰ দিব, এডাল ব্ৰাছ দিব, এই ৰিডিউচাৰৰ বটল এটা দিব আৰু ফুল আপোনালোকক যদি এটা ফুলৰ লাগে এটা ফুলৰো পাব বা দুটা ফুল লাগিলে দুটা ফুলো পাব। সেই অনুপাতে আপোনালোকৰ পইচাটো হ'ব। আৰু আমি এক্সট্ৰাকৈ এটা চিলভাৰ কালাৰ এটা আমি এক্সট্ৰাকৈ কিনি আনিছিলোঁ। এক্সট্ৰাকৈ কিনি আনিলে সেইটো দামটো এক্সট্ৰা হৈ যায়, ইয়াৰ লগত নধৰে। এনেকৈ এইখিনি হৈছে স্কিন পেইণ্টিঙৰ কিট। আৰু ইয়াৰ লগত মেণ্ডেটৰী আমাক দুটা বস্তু লাগিব, এখন কেঁচি লাগিব আৰু এটা এনেকুৱা টেপ লাগিব। কাৰণ আমি যেতিয়া এতিয়া দুটা ফুল আছে, আমি যেতিয়া এটা ফুল কৰিম, আমি এইটো ফুল কৰিছিলোঁ, এইটো ফুল কৰোঁতে আমি এইখিনি বস্তু এনেকৈ টেপ মাৰি ফুলটো ঢাক খাই ৰাখিব লাগিব যাতে কালাৰটো এইফালে বিয়পি নাহে। এনেকৈ আমি চাৰিওফালে টেপ মাৰিছোঁ আৰু উল্টা ফালেও আমি এনেকৈ টেপ মাৰিছোঁ। আৰু আমি এটা কি ভুল কৰিলোঁ, আমি মানে এইখন ব্যৱহাৰ কৰাৰ আগত ৰ'দত দিব লাগিছিলে। আমি কিন্তু ৰ'দত নিদিয়াকৈ আমি ডাইৰেক্ট ব্যৱহাৰ কৰিলোঁ, যাৰ ফলত নেকি আমাৰ এই ফুলটো মানে উঠি গৈছে। আমি এতিয়া আৰু এইটো ফুল কৰিব পৰা নাই, আমি এইটো ফুলেৰেহে কাপোৰ কেইযোৰ এতিয়া কৰিছোঁ। সেইকাৰণে আপোনালোকে সেইটো ভুল নকৰিব। আপোনালোকে কৰাৰ আগতে এই স্কিনখন মানে অকণমান ৰ'দ খুৱাই ল'ব, অকণমান ৰ'দত দি ল'ব আৰু আপোনালোকে মুচোতে ধুনীয়াকৈ কপাহী কাপোৰ ব্যৱহাৰ কৰিব। যেতিয়া আমাৰ এবাৰ কৰা হ'ব, কালাৰখিনি মুচিব লাগে, তেতিয়া কপাহ বা ধুনীয়া সূতাৰ কাপোৰ, কপাহী কাপোৰে আপোনালোকে ৰিডিউচাৰ দুটোপালমান দি লাহে লাহে আপোনালোকে মুচি দি কালাৰটো গুচাব। বহুত মানে জোৰছে নিদিব, নহ'লে ফুলটো আপোনালোকৰ গুচি যাব পাৰে। আমি প্ৰথম কৰিছিলোঁ এই কাপোৰযোৰ, এইটো এটা আমাৰ ফুল আছিলে, যিটো ফুল নেকি এতিয়া উঠি গ'ল এই ফুলটো। এতিয়া প্ৰথমবাৰ কৰোঁতে আমাৰ অলপমান মানে দিগদাৰী হৈছিলে বাৰু, কিছুমানত এই ফুলটো এতিয়া আমি ভালকৈ প্ৰপাৰলি উঠা নাছিলে, এনেকৈ অলপ অলপ প্ৰব্লেম হৈছিলে। আমি ফাৰ্ষ্ট এইখন হৈছে মেখেলা, তাৰপিছত এইখন হৈছে চাদৰ। আমি চিলভাৰ কালাৰটোৰে এইযোৰ কাপোৰ কৰিছিলোঁ, তাৰপিছত মানে এই ফুলটো উঠি গ'ল। নেক্সট বাকীকেইযোৰ আমি এই বেলেগ ফুলটোৰে কৰিলোঁ, কিন্তু তেতিয়া একো প্ৰব্লেম পোৱা নাই। কিন্তু আমি দেখাত যেনেকৈ ভাবোঁ ইমান ইজি, হোৱাটছআপত দেখোঁ, ফেচবুকত দেখোঁ, ইউটিউবত আমি ভিডিঅ'বিলাক দেখা পাই এনেকুৱা লাগে কি আৰু আমিও পাৰিম, ইমান ইজি হয়। কিন্তু যেনেকৈ দেখুৱাই সেনেকুৱা ইজি নহয়, অলপ ইয়াতেও টাফ আছে। কিন্তু যেতিয়া আপোনালোকে কৰি থাকিব, এযোৰমান হয়তো বেয়া হ'ব পাৰে, তাৰপিছত কৰাৰ পিছত আপোনালোকৰ আহি যাব, পাৰিব কৰিবলৈ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আমি এতিয়ালৈ 6যোৰ কাপোৰ কৰিলোঁ, বাকী কাপোৰ কেইযোৰ আপোনালোকক মই দেখুৱাই আছোঁ। দেখিছে আপোনালোকে অকণমান চাফা হৈ আহিছে আৰু অকণমান দিছোঁ। কটন কাপোৰ ল'ব পাৰে, আমাৰ ঘৰত কটন কাপোৰ নাই, সেইকাৰণে আমি আঙুলিৰে কাম চলাইছোঁ। আপোনালোকৰ ঘৰত যদি কপাহী কাপোৰ আছে, কপাহী কাপোৰেৰে মুচি দিব। বাল দিছোঁ, দি উঠি লাহে লাহে মুচি দিছোঁ। দেখিছে আপোনালোকে, ডাঠকৈ নিদিব, ঘঁহি নিদিব, মিহি মিহিকৈ দিব। আৰু যদি কপাহ আছে ন, কপাহেৰে ধুনীয়াকৈ চাফা কৰি দিব। দেখিছেনে, অলপ অলপ চাফা হৈ আহিছে।
অনলাইন কৰোঁতে যি সামগ্ৰী আহিছিলে গোটেইখিনি সামগ্ৰী আপোনালোকক বা দেখালে আৰু লগতে কেনেকৈ চাফা কৰিব লাগে সেইটোও দেখালে। এতিয়া আপোনালোকে চাওক কেনেকৈ স্কিন পেইণ্টিং কৰিব লাগে। ইয়াতে ৰংটো অকণমান ঢালি দিব কেইটোপালমান, আৰু যদি গোটা হৈ থাকে বগা বটলটো যে দেখাইছিলে সেই বটলটোৰ পৰা একটোপমান পেলাই দিব, তেতিয়াহ'লে গোটা নোহোৱা হৈ যাব। তাৰপিছত বাছডালে এনেকৈ দি দিলে ধুনীয়াকৈ ফুলটো উঠি যায়। এয়া আপোনালোকে দেখিব পাৰিছে ধুনীয়াকৈ ফুলটো উঠিছে। আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব, কাপোৰযোৰৰ ৰঙৰ লগত বগা ৰংটো দিওঁতে মিলিছেনে নাই। মোৰ কিন্তু বহুত ভাল লাগিছে কাপোৰযোৰ। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে আপোনালোকৰ। আৰু আপোনালোকেও ঘৰতে বনাব পাৰে, এনেকৈ অৰ্ডাৰ দিব পাৰে, অনলাইনতো পায়, আপোনালোকে অৰ্ডাৰ দি আনিব পাৰে। আৰু ইয়ে দেখিছে এইটো এটা ধুনীয়াকৈ হৈ গ'ল, ক'তো নালাগে ধুনীয়াকৈ হৈ যায় এইখন চাদৰ। আপোনালোককো যদি এনেকুৱা ধৰণৰ স্কিন পেইণ্টিং কৰা কাপোৰ লাগে তেতিয়াহ'লে ক'ব, এইটো ফুলেৰে আপোনালোককো বনাই দিব পাৰিব। আৰু যাক যাক লাগে আপোনালোকে কমেণ্ট কৰিব এটা। স্কিন পেইণ্টিং কৰাৰ আগতে অনলাইনত অহাৰ পিছত এইখিনি ভিডিঅ' কৰি থৈছিলে ৰংকেইটা। এইটো এটা ৰং আৰু আন এটা ৰং এইটো, আৰু এইকেইযোৰ কাপোৰত বাহঁতে কৰিছিলে। এইটো বগা বটলটো যিটো মানে গোটা লাগিলে দি দিয়ে সেইটো, আৰু গোটেইখিনি সামগ্ৰী বাই দেখাই কিনে ভিডিঅ' কৰি থৈছিলে। মানে এইডাল বাছডাল আৰু বাহঁতে কৰা কাপোৰ আন এইযোৰ কাপোৰ কৰিছে নীলা ৰঙৰ। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে কাপোৰ কেইযোৰ। আৰু ভাল লাগিছে যদি লাইক কৰি দিব এটা আপোনালোকে। কাপোৰ কেইযোৰ যদি ভাল লাগিছে, আৰু আপোনালোকেও চেষ্টা কৰিব ঘৰতে একে নিচিনা ডিজাইনে দিয়া গৈছে এই দুইযোৰতে, কাৰণ এটা ফুল বেয়া হৈ গ'ল সেইকাৰণে একে নিচিনা ডিজাইনে কৰিব লগা হৈ গ'ল। কাপোৰ কেইযোৰ চিলোৱা হোৱা নাই, যেতিয়া চিলোৱা যাব তেতিয়া গোটেই কেইযোৰ কাপোৰ মই পিন্ধি কিনে ভিডিঅ' বনাই আপোনালোকক দেখাম নিশ্চয় এদিন। স্কিন পেইণ্টিং কেনেকৈ কৰিব লাগে, কি বস্তু আহে অনলাইন কৰিলে, আৰু লগতে ফ্ৰেমটো কেনেকৈ চাফা কৰিব লাগে গোটেইখিনি দেখালোঁ। বাহাই ভিডিঅ' কৰি মোক দি দিছিলে, তেনেকৈ মই আপোনালোকক দেখালোঁ। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু মই আগলৈকে আপোনালোকক ধুনীয়া নতুন ভিডিঅ' লৈ আহিব পাৰিম, তেতিয়াহ'লে আপোনালোকে পাব মোৰ ভিডিঅ'সমূহ। আৰু আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ, আকৌ নেক্সট ভিডিঅ' সৈতে অতি সোনকালে আহিছোঁ। বাই বাই।